আমি হাইড্ৰকাৰ্বন চেপ্টাৰটোৰ কেইটামান কুৱেশ্যন লৈ আহিছোঁ তো তোমালোকে চাবা দ্য কমন নেম ফৰ ইথাইন ইথাইনৰ সাধাৰণ নাম কি ইয়াতে তোমালোকে চোৱা এইটো এচিটাইলিন ঠিক আছে এইটো তোমালোকে মনত ৰাখিবা নেক্সট তোমালোকে চোৱা হোৱাট ইজ দ্য হাইব্ৰিডাইজেশ্যন অফ দ্য কাৰ্বন এটম ইন এন ইথাইন এই ইথাইন যিটো আছে তাতে তোমালোকৰ কাৰ্বনটোৰ হাইব্ৰিডাইজেশ্যন কি হয় মনত ৰাখিবা sp হ'ব হৈ গ'ল sp হ'ব তোমালোকে আঁকি চাবা যে ইথাইনটো আঁকি লোৱা কি থাকিব ট্ৰিপল বন্ড কাৰ্বন কাৰ্বনৰ মাজত ইফালে হাইড্ৰোজেন এটা ইফালে হাইড্ৰোজেন এটা ঠিক আছে এই কাৰ্বন কেইটাৰ সংকৰণ কি হ'ব sp হ'ব which of the following is the correct IUPAC name for the compound with the structure this মানে এই যৌগটোৰ শুদ্ধ IUPAC নামটো কি হ'ব তো ইয়াৰ পৰা নাম্বাৰিং কৰা 1 2 3 4 ঠিক আছে তো নাম্বাৰিং কৰিলে আমি কি পাম চাৰিটা কাৰ্বন আছে তো সেইকাৰণে কি হ'ব বিউট আহিব আৰু এক নম্বৰত কি আছে এক নম্বৰ কাৰ্বনটোৰ লগত কি আছে ট্ৰিপল বন্ড মানে আইন আছে ঠিক আছে বিউট 1 আইন বিউট 1 আইন হৈ গ'ল এতিয়া 1 টো আগত নিলে 1 বিউটাইন তো এতিয়া 1 বিউটাইনটো হ'ব শুদ্ধ এনসাৰ ঠিক আছে নেক্সট তোমালোকে চোৱা হোৱাট ইজ দ্য IUPAC নেম অফ দিছ কম্পাউণ্ড এই যৌগটোৰ IUPAC নামটো সুধিছে এইটোৰ নাম কি মানে এইটো কেনেকৈ লিখিব পাৰি ঠিক আছে এইটোৰ কমন নাম বেনজিনৰ লগত চেজ থাকিলে কমন নাম হ'ব টলুইন কমন নামটো টলুইন IUPAC নামটো সুধিছে ইয়াৰ নাম মিথাইল প্ৰথমতে সাবস্টিটুয়েন্ট গ্ৰুপটোৰ নাম লিখিব লাগে মিথাইল আৰু ইয়াৰ নাম হ'ব বেনজিন তাৰপিছত বেনজিন শব্দটো যোগ দিব লাগে তো ইয়াৰ নাম মিথাইল বেনজিন ইয়াৰ মিথাইল বেনজিন আৰু কমন নামটো হে টলুইন কিন্তু মনত ৰাখিবা সো আনসাৰ হ'ব মিথাইল বেনজিন নেক্সট which catalyst is used in the Friedel-Crafts alkylation of benzene মনত ৰাখিবা এই Friedel-Crafts reactionত আমি সদায় কি অনুঘটক ব্যৱহাৰ কৰোঁ এলুমিনিয়াম ক্লোৰাইড ব্যৱহাৰ কৰোঁ হৈ গ'ল মনত ৰাখিবা তোমালোকে